কম্পিউটাৰ আৰু মোবাইলৰ বিভিন্ন কৌশল জানিবৰ বাবে এই চেনেলটো সাবস্ক্ৰাইব কৰিব। নমস্কাৰ, আজি আমি আলোচনা কৰিম উইন্ডোজ 10 অপাৰেটিং সিস্টেম থকা স্লো কম্পিউটাৰ এটাৰ স্পীড কেনেদৰে বঢ়াব পাৰি। ইয়াৰ বাবে কেইবাটাও কৌশল ব্যৱহাৰ কৰিব লগা হয়। ইয়াৰে প্ৰথমটো হ'ল ডিফ্ৰেগমেন্ট এণ্ড অপটিমাইজ ড্ৰাইভ। এই কৌশলটো ব্যৱহাৰ কৰিবৰ বাবে আমি উইন্ডোজ 10 কম্পিউটাৰটোৰ টাস্ক বাৰত থকা সাৰ্চ বুটামত ক্লিক কৰিম আৰু টাইপ কৰিম ডিফ্ৰেগমেন্ট DEFRAGMENT। ডিফ্ৰেগমেন্ট টাইপ কৰাৰ লগতে আমি ওপৰত ডিফ্ৰেগমেন্ট এণ্ড অপটিমাইজ ড্ৰাইভ অপচনটো দেখা পাইছো। এতিয়া আমি ইয়াত ক্লিক কৰিব লাগিব। এতিয়া এই অপটিমাইজ ড্ৰাইভ উইন্ডোখনত চি ড্ৰাইভটো বাছি দিব লাগিব আৰু ইয়াত থকা এই অপটিমাইজ বুটামটোত ক্লিক কৰিব লাগিব। এই প্ৰচেছটো সম্পূৰ্ণ হওঁতে কিছু সময় লাগে, সেয়ে আমি এতিয়া ইয়াক ক্লোজ কৰি থৈছো। ইয়াৰ পিছৰ কৌশলটো হ'ল টাস্ক মেনেজাৰ। টাস্ক মেনেজাৰ উলিয়াবৰ বাবে আকৌ মই সাৰ্চ বুটামত ক্লিক কৰিছো আৰু টাইপ কৰিছো টাস্ক মেনেজাৰ। এতিয়া আমি এই টাস্ক মেনেজাৰ অপচনটোত ক্লিক কৰিব লাগিব। আমি টাস্ক মেনেজাৰ উইন্ডোখন ডেস্কটপত দেখা পাইছো। ইয়াত কম্পিউটাৰটোত ব্যৱহাৰ হৈ থকা বিভিন্ন সফটৱেৰবোৰৰ লিষ্ট আমি দেখা পাইছো। এতিয়া ইয়াত আমাৰ দৰকাৰ নোহোৱা সফটৱেৰবোৰ আমি ইনটাস্ক কৰি দিব পাৰো। ইয়াৰ বাবে সফটৱেৰটোৰ নামটোৰ ওপৰত ৰাইট ক্লিক কৰিব লাগিব আৰু বাছি ল'ব লাগিব এণ্ড টাস্ক। এনেদৰে আমি অদৰকাৰী সফটৱেৰবোৰ আমি এনটাস্ক কৰি কম্পিউটাৰটোৰ স্পীড বঢ়াব পাৰো। এইটো উইন্ডো আমি ক্লোজ কৰি দিছো। ইয়াৰ পিছৰ এটা কৌশল হ'ল আমি টেম্পৰাৰী ফাইলবোৰ কম্পিউটাৰৰ পৰা ডিলিট কৰি দিব লাগে। টেম্পৰাৰী ফাইলবোৰ কম্পিউটাৰৰ পৰা ডিলিট কৰিবৰ বাবে আমি উইন কিটো প্ৰেছ কৰি R প্ৰেছ কৰিব লাগিব। এতিয়া আমি ইয়াত ৰান এপ্লিকেশ্যনটো দেখা পাইছো। ইয়াত আমি টাইপ কৰিব লাগিব TEMP আৰু ওকে বুটামত ক্লিক কৰিব লাগিব। আমি স্ক্ৰীনত টেম্পৰাৰী ফাইলৰ লিষ্টখন দেখা পাইছো। এতিয়া আমি এই গোটেই ফাইলবোৰ সিলেক্ট কৰিবৰ বাবে কন্ট্ৰল প্ৰেছ কৰি A প্ৰেছ কৰিব লাগিব আৰু ইয়াক ডিলিট কৰিবৰ বাবে ডিলিট কি প্ৰেছ কৰিব লাগিব। ইয়াৰে কিছুমান ফাইল কম্পিউটাৰত ব্যৱহাৰ হৈ থকা বাবে ডিলিট নহয়। টেম্পৰাৰী ফাইল ডিলিট কৰাৰ পাছত আমি আৰু এটা কৌশল ব্যৱহাৰ কৰিব পাৰো, সেইটো হ'ল প্ৰিফেটছ। ইয়াৰ বাবে আমি আকৌ উইন R প্ৰেছ কৰিম আৰু ৰান উইণ্ডোত এবাৰ টাইপ কৰিম PREFETCH আৰু ওকে বুটামত ক্লিক কৰিম। এতিয়া আমি ইয়াত এক্সেছ কৰিবৰ বাবে পাৰমিশন দিব লাগিব, সেয়ে আমি ইয়াত থকা কন্টিনিউ বুটামত ক্লিক কৰিব লাগিব। একেদৰে আমি এই ফাইলখিনিও কম্পিউটাৰৰ পৰা ৰিমুভ কৰি দিব লাগিব, সেয়ে আমি আকৌ কন্ট্ৰল A প্ৰেছ কৰিছো আৰু ডিলিট কি প্ৰেছ কৰিছো। এতিয়া আমি এই উইণ্ডোখন ক্লোজ কৰি দিছো। ইয়াৰ পিছৰ কৌশলটো হ'ল এড অৰ ৰিমুভ প্ৰগ্ৰাম। ইয়াৰ বাবে মই টাস্ক বাৰত থকা সাৰ্চ বুটামত ক্লিক কৰিছো আৰু টাইপ কৰিছো এড অৰ ৰিমুভ প্ৰগ্ৰাম আৰু ইয়াত ক্লিক কৰিছো। এতিয়া আমি আমাৰ কম্পিউটাৰত ইনষ্টল হৈ থকা সকলো সফটৱেৰৰ নাম ইয়াত দেখা পাইছো। এই লিষ্টৰ পৰা আমি আমাৰ অলাগতিয়াল সফটৱেৰবোৰ ৰিমুভ কৰি দিব লাগিব, কাৰণ প্ৰতিটো সফটৱেৰে কম্পিউটাৰৰ মেমৰি অকুপাই কৰি থাকে। এই লিষ্টৰ পৰা সফটৱেৰ ৰিমুভ কৰিবৰ বাবে আমি সফটৱেৰটোৰ নামত ক্লিক কৰিব লাগিব আৰু ইয়াত থকা আনইনষ্টল বুটামটোত ক্লিক কৰিব লাগিব। এতিয়া আমি এই উইণ্ডোখন ক্লোজ কৰি দিছো। ইয়াৰ পাছৰ কৌশলটো হ'ল ষ্টাৰ্টআপ এপছ। ইয়াৰ বাবে মই আকৌ সাৰ্চ বুটামত ক্লিক কৰিছো আৰু টাইপ কৰিছো ষ্টাৰ্টআপ আৰু ওপৰত থকা এই ষ্টাৰ্টআপ এপছত ক্লিক কৰিছো। আমাৰ কম্পিউটাৰটো অন কৰাৰ লগে লগে কিছুমান সফটৱেৰ অটোমেটিক্যালি ৰান হ'বলৈ ষ্টাৰ্ট কৰে। এনেবোৰ সফটৱেৰে আমাৰ কম্পিউটাৰটো স্লো কৰি ৰাখে, সেয়ে আমি এনে ধৰণৰ সফটৱেৰবোৰ ইয়াৰ পৰা অফ কৰিবৰ বাবে ইয়াত থকা এই অন বুটামটোত ক্লিক কৰিব লাগিব। আমি এটা কথা মন কৰিব লাগিব যে এই লিষ্টত থকা এন্টিভাইৰাছ সফটৱেৰ বা উইন্ডোজ সিকিউৰিটি সফটৱেৰবোৰ আমি অফ কৰিব নালাগে। মই এতিয়া এই উইণ্ডোখন ক্লোজ কৰি দিছো। ইয়াৰ পিছৰ কৌশলটো হ'ল বেকগ্ৰাউণ্ড এপ। ইয়াৰ বাবে মই আকৌ সাৰ্চ বুটামত ক্লিক কৰিছো আৰু টাইপ কৰিছো বেকগ্ৰাউণ্ড। এই বেকগ্ৰাউণ্ড এপছবোৰ কম্পিউটাৰত সকলো সময়তে বেকগ্ৰাউণ্ডত চলি থাকে, যাৰ বাবে কম্পিউটাৰটোৰ মেমৰি ব্যৱহাৰ হৈ থাকে। আমি এই বেকগ্ৰাউণ্ড এপবোৰ অফ কৰি থলে কম্পিউটাৰটোৰ স্পীড বহুগুণে বাঢ়ি যায়। ইয়াৰ বাবে এই ওপৰত থকা অন বুটামটোত ক্লিক কৰি সকলো বেকগ্ৰাউণ্ড এপ আমি অফ কৰি থব পাৰো, বা প্ৰতিটো সফটৱেৰ কাষত থকা অন বুটামটোত ক্লিক কৰি এপবোৰ আমি অফ কৰি থব পাৰো। ইয়াতো আমি এটা কথা মন কৰিব লাগিব যে এন্টিভাইৰাছ বা উইন্ডোজ সিকিউৰিটি সফটৱেৰবোৰ যাতে আমি অফ নকৰো। এই উইণ্ডোখন মই ক্লোজ কৰি দিছো। এই আটাইকেইটা কৌশল ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ উইন্ডোজ 10 কম্পিউটাৰটো নিশ্চিতভাৱে আগতকৈ ফাষ্ট হ'ব। আৰু যদি আপুনি আপোনাৰ কম্পিউটাৰটো নতুনকৈ কিনাৰ দৰে ফাষ্ট কৰিব বিচাৰিছে, তেন্তে ইয়াৰ পিছৰ কৌশলটো ব্যৱহাৰ কৰিব লাগিব। আৰু ইয়াৰ পিছৰ কৌশলটো হ'ল ৰিছেট। ইয়াৰ বাবে মই সাৰ্চ বুটামত ক্লিক কৰিছো আৰু টাইপ কৰিছো ৰিছেট RESET। এতিয়া এই ৰিছেট দিছ PCত ক্লিক কৰিব লাগিব।
ইয়াৰ পিছত এই গেট ষ্টাৰ্টেড বুটামটোত ক্লিক কৰিব লাগিব। ইয়াত দুটা অপচন আছে, এটা হ'ল কিপ মাই ফাইলছ আৰু এটা হ'ল ৰিমুভ এভৰিথিং। ইয়াৰ ওপৰত থকা কিপ মাই ফাইলছ অপচনটোত ক্লিক কৰিলে আপোনাৰ কম্পিউটাৰটো যদিও ৰিছেট হ'ব কিন্তু আপোনাৰ চি ড্ৰাইভত থকা দৰকাৰী ফাইলবোৰ সুৰক্ষিত হৈ থাকিব। কিন্তু যদি আপুনি তলৰ ৰিমুভ এভৰিথিং অপচনটোত ক্লিক কৰে তেন্তে কম্পিউটাৰটো ৰিছেট হ'ব আৰু ইয়াত থকা সকলো ছফটৱেৰ আৰু ফাইল ডিলিট হৈ যাব। অৰ্থাৎ কম্পিউটাৰটো প্ৰথম কিনাৰ দিনাখন যি অৱস্থাত আছিল সেই অৱস্থালৈ ঘূৰি যাব। সেয়ে ৰিছেট দিছ পিচি অপচনটো ব্যৱহাৰ কৰাৰ আগতে আপুনি আপোনাৰ দৰকাৰী ফাইলবোৰ চি ড্ৰাইভৰ পৰা কপি কৰি বেলেগ এটা ড্ৰাইভত ছেভ কৰি ল'ব লাগিব। আজি আলোচনা কৰা আটাইবোৰ কৌশলৰ জৰিয়তে আমি আমাৰ কম্পিউটাৰটোৰ স্পীড বঢ়াব পাৰোঁ আৰু এই কৌশলবোৰ আমি 6 মাহ বা এবছৰত এবাৰ হ'লেও ব্যৱহাৰ কৰি আমাৰ কম্পিউটাৰটো আমি ফাষ্ট কৰি ৰাখিব পাৰোঁ। আজিলৈ ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু কম্পিউটাৰ আৰু মোবাইলৰ বিভিন্ন কৌশল জানিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।